নমস্কাৰ আপোনালোকক সকলোকে মোৰ চেনেল ট্ৰাইবেল ট্ৰেডিশ্যনলৈ পুনৰবাৰ আদৰণি জনাইছোঁ আৰু আজি মই আপোনালোকৰ কাৰণে ঘৰৰ শাক-পাচলিৰে এখন ধুনীয়া কাঁহী লৈ আনিছোঁ আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব তাৰ কাৰণে প্ৰথমে বাৰীৰ শাক-পাচলিবোৰ ছিঙি লৈছোঁ এয়া পদিনা আমাৰ স্কিনৰ কাৰণে বিৰাটেই উপযোগী হয় এয়া চাটনিৰ কাৰণে পদিনা ছিঙিছোঁ আৰু ইফালে নৰসিংহ পাত আৰু এয়া হৈছে মহানিম আৰু সৰু সৰু কেইটামান মানধনিয়া পাত ছিঙি লৈছোঁ লগতে মচন্দৰী আৰু এয়া হৈছে পিয়ালি পালেং গোটেইখিনি শাক-পাচলি মই ছিঙি ৰেডি কৰি লৈছোঁ এতিয়া ৰান্ধিবলৈ আৰম্ভ কৰিম প্ৰথমে চাটনিখন বনাই লৈছোঁ এয়া ধনিয়া পদিনা আদা নহৰু জলকীয়া এতিয়া মই মিক্সাৰ জাৰত গ্ৰাইণ্ড কৰি লৈছোঁ এয়া চাটনিখন ৰেডি হৈ গ'ল আৰু এইফালে এখন কেৰাহী পাতি অলপ পানী দি লৈছোঁ আদা নহৰু কেইটামান থেতেলিয়াই লৈছোঁ সোৱাদ অনুসৰি এচামুচ নিমখ আদা নহৰুখিনি দি দিছোঁ আৰু এইফালে ধুই থৈছোঁ খুতৰা আৰু জিলিমিলি এয়া দি দিছোঁ অলপ সময় ঢাকি দিয়াৰ পিছত এয়া মোৰ ৰেডি হৈ গ'ল জিলিমিলি খুতৰা বইল বনাইছোঁ আৰু এইফালে বনাইছোঁ বইল দালি সোৱাদ অনুসৰি এচামুচ নিমখ দি দিছোঁ আৰু এয়া হৈছে তিতা ভেকুৰী দালিখিনি উতল অহাৰ পিছত ইয়াত মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু এইফালে বনাইছিলোঁ কচু আৰু এইফালে এখন কেৰাহী পাতি অলপ তেল দিছোঁ লগতে কাটি থোৱা আদা নহৰু দি দিছোঁ তেল একেবাৰে কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ আৰু দালিত অলপ হালধি দি দিছোঁ আৰু ইয়াত মই এতিয়া দিম কাটি থোৱা আলু আৰু এতিয়া দালি দি দিছোঁ কাটি থোৱা টেঙা পাত লগতে ধনিয়া দি দিম আৰু লগতে ধনিয়া পাত কেইটামান দি দিছোঁ এয়া মোৰ দালি ৰেডি হৈ গ'ল বইল দালি আৰু এয়া হৈছে পাতকচু আৰু এইখিনি হৈছে মহানিমৰ পাত কেইটামান ভাজি লৈছোঁ শুকানকৈ মহানিম আমাৰ বিভিন্ন ধৰণৰ স্কিনৰ বেমাৰৰ কাৰণে বিৰাটেই উপযোগী হয় এয়া ভাজি লৈছোঁ আৰু এয়া হৈছে ভাত লগতে আলু 3টা দি দিছোঁ পিটিকাৰ কাৰণে আৰু আলু পিটিকাৰ কাৰণে ইফালে লৈছোঁ ধনিয়া পিঁয়াজ আদা আৰু সৰু সৰুকৈ কেইটামান জলকীয়া কাটি লৈছোঁ এতিয়া আলুখিনি পিটিকা কৰি লৈছোঁ যিহেতু গৰম হৈ আছে চামুচৰ সহায়েৰে পিটিকা কৰি লৈছোঁ
আৰু অলপ কেঁচা মিঠাতেল দি দিছোঁ। আলু পিটিকাত কেঁচা মিঠাতেল অলপ দি ল'লে খাবলৈ বেছি ভাল হয়। সোৱাদ অনুসৰি নিমখ এচামুচ দিছোঁ। এয়া মোৰ পিটিকা ৰেডি হৈ গ'ল। বইল দালি, পাতকচু, শুকানকৈ ভজা মহানিমৰ পাত, পদিনা চাটনি, আলু ভেকুৰী ভাজি, আলু পিটিকা, ডিম আৰু ইফালে জবৰা। এইখনেই হৈছিল আজি মোৰ ঘৰৰ শাক পাচলিৰে ৰন্ধা ভাতৰ কাঁহীখন। আপোনালোকৰ কেনেকুৱা লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।